हेलो गाइस की खबर वेलकम बैक टू माय यूट्यूब चैनल मैं रानी ब्लॉग मोर यूट्यूब चैनल पुनर्बार सकलोके स्वागतम जानाइछु पुनः अन्यटी भिडिओ কৰিবলৈ ওলাইছো মই আৰু আজি আপোনালোকক দেখাম মই কিছু ড্ৰয়িং কৰি দেখাম এতিয়া মই ড্ৰয়িং কাৰণে একদম পুৰা ৰেডি কৰি থৈছো আপোনালোকে চাই থাকিব ভিডিওটো দেই আৰু এতিয়া মই মানে কি আপোনালোকক ভালকৈ আঁকি থকা অৱস্থাত দেখাব নোৱাৰিম কাৰণ মই ইফালে মোবাইলটো ধৰিম কেনেকৈ আৰু আঁকিম কেনেকৈ গতিকে মই এতিয়া আঁকিম তাকে আপোনালোকক সজলিবোৰ দেখাম আৰু তাৰপিছত আঁকিবলৈ ষ্টাৰ্ট কৰিম ইমান ভালকৈ আঁকিব নাজানো তথাপিও আজি আঁকি দেখাম আপোনালোকক এয়া হৈছে আৰ্ট পেপাৰ এতিয়া আঁকিম আৰু গোটেই ৰেডি কৰি থৈছো এতিয়া আঁকি হৈ গ'ল ৰেডি হলো এতিয়া আপোনালোকক দেখাম আৰু দেখুৱাৰ আগতে দুটামান কথা ক'ব বিচাৰিছো মই যদি মোৰ ছবিটো বেছি ভাল লগা নাই কমেন্ট কৰি নিশ্চয় জনাব আপোনালোকে যে ছবিটো আৰু চেষ্টা কৰক যত্ন কৰক তেতিয়া মই নিশ্চয় আৰু ভালকৈ আঁকিবলৈ চেষ্টা কৰিম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু যদিও কাৰোবাৰ কাৰণে ভাল লাগিছে তেতিয়াও কমেন্ট কৰি জনাব যে ভাল লাগিছে বুলি তেতিয়া মই আৰু বেছি আগবাঢ়ি যাব পাৰিম ইমানতে আৰু ভাল লাগিলে কমেন্ট কৰিব শেয়াৰ কৰিব লাইক কমেন্ট আৰু সব কৰি দিব আপোনালোকে সাবস্ক্ৰাইব কৰি দিবলৈ আৰু বিশেষকৈ নাপাহৰিব এতিয়া দেখাই আছো আপোনালোকক আকৌ এবাৰ দেখাই দিছো মই এয়া দেখা পালে বাৰু এয়া ছোৱালীজনী দেখি পাইছেই কিন্তু বেকগ্ৰাউণ্ডটো আঁকিছো মই কাৰণ ডিজাইনৰ ওপৰত গতিকে এয়া সব বাৰু এয়া লিখা আছে লেহেঙ্গা এয়া হৈছে তাই পিন্ধি আছে গোটেই লেহেঙ্গা ড্ৰেছ কেনেকুৱা লাগিছে ক'ব দেই মইতো লেহেঙ্গা বুলি ক'লে বহুত ভাল পাওঁ গতিকে লেহেঙ্গা ওপৰত আঁকিলো আৰু এটা ডিজাইন